মামা বুলি ধৰিলোঁ গলত মামাই নিলা কলত তলক মই নেদাওঁ মামাই নেৰে আৰু তাৰে পিছৰখিনি মই আপোনালোকক ক'ব নোৱাৰোঁ চ' হেল্ল' গাইজ মামা ভাগিনৰ সম্পৰ্ক কেনেকুৱা এটা মজা সম্পৰ্ক যিটো সম্পৰ্কৰ আগত দাদা ভাইৰ সম্পৰ্কও পাত্তা নাপায় যিটো সম্পৰ্কৰ ভিতৰত থাকে বহুত বেছি মৰম বহুত বেছি চেনেহ কিন্তু কেতিয়াবা সেই সম্পৰ্কত চেনেহ মৰমটো অলপ লাগাতকৈ অলপ বেলেগ হৈ যায় আৰু তাৰ ফলত চুমাটো খাব লাগে যদি গালত খাই তাকলে আৰু আপোনালোক চবেই গম পায় যে ছেইম কেছ এটা আজি নলবাৰীত কিছুদিন আগতে হৈ গৈছে ভাগ্যাকটোৰ ঘৰ হ'ল তিনচুকীয়াত আৰু সি ভাবছে যে গৰমৰ বন্ধত মামাহঁতৰ তাতে যাওঁ মামাই চিপছ খুৱাব চোনপাপৰি খুৱাব চোনপাপৰিৰ লগতো সি পূৰা ধুনীয়াকৈ মুইমেকঠেত আহি গৈছে মুইমেকে আৰু ক'তনো চোনপাপৰি খুৱাব সুবিধা বুজি মুইমেকে মৰম কৰি ধুনি দিছে আৰু সি যেতিয়া ঘৰত গৈছে যাই পেলাই মাক দেউতাকে যেতিয়া দেখা পাইছে যে অ'টো ডাক ত'টো ডাক যাই পেলাই পুলিচত কেছ দিছে আৰু পুলিচে মুইমেকক চৰে টানি লৈ গৈছে চবতকৈ ডাঙৰ কথা কৈয়ে নাই সেই ভাগিনটোও ল'ৰা আৰু মামাটোও ল'ৰা মানে বুঢ়াটো ল'ৰাই একচুৱেলি কেনেকৈ কি কৰিছে মানে কি নুনু লাৰি কৰিছে নেকি ভাবিয়ে কিবা গাছা কিৰি উঠে আৰু তাতকৈ ডাঙৰ কথাটো হ'ল সেই মামাটোত দুটা ডাঙৰ ল'ৰা আৰু একজনী 22 বছৰীয়া ছোৱালীও আছে তো আপিটো ইবা বাইপেকৰ কথা একচুৱেলি কি বুলিবা ভাবছি আপোনালোকেনো কি ভাবে কমেণ্ট ছেকশ্যনত ডেফিনেটলি কমেণ্ট কৰি কওক আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পালাক লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি কৰক আৰু গাইজ আপোনালোকে যদি এক্সট্ৰা লেভেলৰ এডিটিং যদি শিকিব খোজে মোৰ ফ্ৰেণ্ড একজনে ধ্ৰুৱজ পইণ্ট নামৰ চেনেল এটা খুলিছে সেই চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডেফিনেটলি তেওঁৰ চেনেলটো ভিজিট কৰিব পাৰে আৰু ধুনীয়া মজা এডিটিং শিকিব পাৰে চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ